হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মই চেনেল চবজি ঘৰলৈ স্বাগতম জনাইছোঁ। যিসকল ল'ৰা ছোৱালীয়ে হাই ছেকেণ্ডেৰী পাছ কৰি আহিছে এই বছৰ 2021 হাই ছেকেণ্ডেৰী পাছ কৰিছে তেখেতসকলৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব এইটো ভিডিঅ'। কিয়নো এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ঈশান স্কলাৰশ্বিপৰ বিষয়ে। ঈশান স্কলাৰশ্বিপৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, কেনেকৈ তোমালোকক চিলেকশ্যন কৰা হ'ব, কিমান চিলেকশ্যন কৰা হ'ব, আৰু তোমালোকে এটা কথা জানা নে নাজানা মই নাজানো যে ঈশান স্কলাৰশ্বিপৰ তোমালোকে যদি গাইডলাইনখন চাবলৈ যোৱা তাত অকল দুটা ডকুমেণ্টছৰ দৰকাৰ হয় বুলি কয়, কিন্তু তাৰোপৰি বহুকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হয় যিখন গাইডলাইনত নাথাকে। সেইটো কাৰণে এইটো ভিডিঅ' শেষলৈকে চাবা, স্কিপ নকৰিবা। বহুকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হয়, সেইটোৱে মেইন কথা যে বহুতে অকলে দুটা ডকুমেণ্টছ লৈ যায় আৰু পিছৰখিনি নাচায়। তোমালোকে সেইকাৰণে শেষলৈকে চাবা, ভিডিঅ'টো স্কিপ নকৰিবা। আৰু নতুনকৈ অহাৰ পাছত প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো যাতে বজাই দিবা। আপডেটবোৰ পাই থাকিব লাগিব, এডুকেশ্যন ৰিলেটেড হওক, IT ৰিলেটেড হওক, জব ৰিলেটেড হওক, সকলো আপডেট পাই থাকিবলৈ প্ৰেছ কৰি দিবা বেল আইকনটো। আজি দেৰি নকৰি ভিডিঅ' প্ৰথমতে আৰম্ভ কৰি লৈছোঁ। তোমালোকক মই প্ৰথমতে ভিডিঅ'টো আৰম্ভণিতে কৈ দিব বিচাৰিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে ঈশান স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে কি কৰিব লাগিব সুধি থাকা, তোমালোকে কেনেকুৱা ধৰণৰ প্ৰচেছটো হ'ব। প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছোঁ যেন তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। পৰাপক্ষত 60% ওপৰত হ'লে তোমালোকে ভাল ঈশান স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে আৰ্টছ, ছায়েন্স, কমাৰ্চ তোমালোকৰ যিকোনো ষ্ট্ৰীমৰে হওক তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলেই হ'ব। তাৰপিছত তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰি তোমালোকে ঘৰত ক'তো এডমিশ্যন নোহোৱাকৈ ঘৰত বহি থাকিলে এইটোত এপ্লাই কৰিব নোৱাৰা। তোমালোকে হয়তো জেনেৰেল ডিগ্ৰী BA BSc BCom কৰিব লাগিব, নহ'লে তোমালোকে প্ৰফেচনেল কোৰ্চ কৰিব লাগিব, নহ'লে তোমালোকে ITI বা পলিটেকনিক পঢ়ি থাকিব লাগিব। তেতিয়াহে তোমালোকে সৰু এডমিশ্যন ল'ব লাগিব, কাৰণ বাকীকেইটা ডকুমেণ্টছ যি মই কৈছোঁ ক'ম। নেক্সট তোমালোকে কৈ আছোঁ যিকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তাত তোমালোকৰ সেই ITI বা পলিটেকনিক বা জেনেৰেল ডিগ্ৰী কোৰ্চত কৰিছা যিখন কলেজত, তাত থকা প্ৰিন্সিপালৰ চাইন লাগিব, কলেজ ভেৰিফিকেশ্যন কৰা হ'ব। সেইটো কাৰণে তোমালোকে এডমিশ্যন ল'ব লাগিব। আৰু চিন্তা কৰিব নালাগে, সময় আছে, 30 নৱেম্বৰ লাষ্ট ডেট, এতিয়াও সময় আছে। তোমালোকক মই গাইডলাইনখন দেখাই দিছোঁ, কেনেকৈ তোমালোকে তাত কি দৰকাৰ হ'ব সবিশেষ জানিব পাৰিব। তো চাই লোৱা গাইডলাইন। ঈশান স্কলাৰশ্বিপৰ কাৰণে যিখন গাইডলাইন NSPত পোৱা যায় সেইখন মই ডাউনলোড কৰি তোমালোকক দেখাইছোঁ। যদি তোমালোকে ডাউনলোড কৰিব নাজানা তেনেহ'লে মোক কমেণ্টত জনাবা, তেতিয়া মই কেনেকৈ ডাউনলোড কৰিব লাগে মই দেখাই দিম। তাৰপিছত তোমালোকে ইয়াত ডকুমেণ্টছৰ কথা মই যিহেতু কৈ আছিলোঁ, ডকুমেণ্টছ অকল দুটা আছে গাইডলাইনখন তোমালোকক দেখাম। কিন্তু ডকুমেণ্টছ এই দুটাৰ বাহিৰে বহুত বেছি ডকুমেণ্টছৰ প্ৰয়োজন হয়, সেইকেইটা মই কৈ আছোঁ। তোমালোকে শেষলৈকে চাবা, স্কিপ নকৰিবা, কাৰণ ডকুমেণ্টছবোৰ তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট বস্তু। এখন স্কলাৰশ্বিপত শুদ্ধকৈ যদি ডকুমেণ্টছ নিদিয়া, আপলোড নকৰা, তেনেহ'লে তোমালোকৰ স্কলাৰশ্বিপটো কেঞ্চেল হৈ যাব। সেইটো কাৰণে শেষলৈ ভিডিঅ'টো চাই থাকা। তোমালোকৰ ইয়াত ক'বলগীয়া মেইন কথা কেইটামান আছে যে যিসকল ল'ৰা ছোৱালীয়ে 10,000 ষ্টুডেণ্টক প্ৰতি বছৰে দি থকা হৈছে, তোমালোকক সেইটো প্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ যেন প্ৰতি বছৰে 2020 যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিছে তেখেতসকলে ফাৰ্ষ্ট তোমালোকৰ পাই গৈছে, ফাৰ্ষ্ট পে'মেণ্টটো পাই গৈছে। তাৰপিছত তেনেকৈ তোমালোকৰ 3 বছৰত 3টা পে'মেণ্ট পাব। তেনেকৈ তোমালোকৰ 10,000 ষ্টুডেণ্টক পাই গৈছে নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ, যিসকলে এপ্লাই কৰিছিলে 10,000 তেখেতক কাট অফ ধৰিবই নাই। তাৰপিছত আছে এমাউণ্টৰ কথা, যিসকলে 5,400 প্ৰতি মাহে পাইছে তেখেতসকল হৈছে জেনেৰেল ডিগ্ৰী, যেনে BA BSc BCom কৰি আছে। আৰু যিসকল আছিলে পেৰামেডিকেল কোৰ্চ কৰিছে বা প্ৰফেচনেল মেডিকেল টেকনিকেল কোৰ্চ কৰিছে তেখেতসকলে 7,800 পাৰ মান্থ হিচাপত পাই আছে। ঠিক তেনেকৈ তোমালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিলে গম পাবা ডকুমেণ্টছৰ কথা। মই ডকুমেণ্টছৰ কথা যিহেতু কৈ আছোঁ, ডকুমেণ্টছৰ তোমালোকৰ প্ৰথমতে বিচাৰে PRCখন, ছেকেণ্ড বিচাৰে তোমালোকৰ ইনকাম চাৰ্টিফিকেটখন। কিন্তু তাৰোপৰি তোমালোকে এই ঈশান স্কলাৰশ্বিপত তোমালোকে আপলোড কৰিব লাগিব তোমালোকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, হাই ছেকেণ্ডেৰী যিহেতু তোমালোকে পাছ কৰিছা তাৰ প্ৰমাণ হিচাপে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। তাৰোপৰি তোমালোকে যিখন কলেজত এডমিশ্যন লৈছা তাত পৰা তোমালোকে বনাফাইড এণ্ড জইণ্ট ইনকাম চাৰ্টিফিকেটখন উলিয়াব লাগিব। তোমালোকে সেইটো কেনেকৈ উলিয়াব লাগিব সেই চাৰ্টিফিকেটখন তোমালোকে মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম, তোমালোকে চাই ল'বা। তাৰোপৰি তোমালোকে এখন এফিডেভিট উলিয়াব লাগিব, কোৰ্টৰ পৰা এখন এফিডেভিট উলিয়াব লাগিব। এফিডেভিটখনত কি লিখা থাকে সবিশেষ মই ভিডিঅ' বনাই থৈছোঁ, তোমালোকে মই লিংক দি থ'ম ডিছক্ৰিপশ্যনত, তোমালোকে তাৰপৰা চাই ল'ব পাৰিবা। তাৰোপৰি যিসকল ল'ৰা ছোৱালীয়ে পাছপৰ্ট চাইজৰ ফটো একপি লৈ যাব, লোৱাটো দৰকাৰ হ'বই। তাৰপিছত তোমালোকৰ চাইনটো দৰকাৰ হ'ব। চাইবাৰ কেফেত তোমালোকক ধুনীয়াকৈ বুজাই দিব। তাৰোপৰি তোমালোকৰ নিজৰ বেংক একাউণ্ট থকাটো খুবেই প্ৰয়োজন। নিজৰ বেংক একাউণ্টটো থাকিলে পৰাপক্ষত ভাল যিকোনো স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ। এইকেইটা ডকুমেণ্টছ লাগিব। আৰু যদি কিবা সুধিবলগীয়া আছে তোমালোকে মোক কমেণ্টত সুধিবা, নহ'লে মোক ইনষ্টাগ্ৰামত গৈ পিনে মেছেজ কৰিব পাৰা। তো আজিলৈ আহিছোঁ, ধন্যবাদ।